নমস্কাৰ। আজি আমি ক্লাছ 10ৰ অসমীয়া কিতাপত দিয়া যিমান বিপৰীত শব্দ আছে গোটেই বিপৰীত শব্দ আজি আমি শিকিম। আহকচোন আমি জানো কি কি বিপৰীত শব্দ দিয়া আছে। গৌৰৱ, গৌৰৱৰ বিপৰীত শব্দ হৈছে কালিমা। আলোক, আলোকৰ বিপৰীত শব্দ হৈছে আন্ধাৰ। তাৰপিছত আছে স্বাধীনতা, স্বাধীনতা হ'ব পৰাধীনতা। তাৰপিছত পৰাজিত, পৰাজিত মানে বিজয় অথবা বিজয়ী। তাৰপিছত আছে সপোন, সপোনৰ বিপৰীত শব্দ হ'ব দিটক। তাৰপিছত মৰণ, মৰণৰ হ'ব জনম। তাৰপিছত আছে কেঁচা, কেঁচা হ'ব পকা। তাৰপিছত গধূলি, গধূলি হ'ব পুৱা বা ৰাতিপুৱা। তাৰপিছত পোহৰ, পোহৰ হ'ব আন্ধাৰ। শান্তি, শান্তি হ'ব অশান্তি। নেক্সট আছে ৰূপ, ৰূপ হ'ব অৰূপ। তাৰপিছত আছে নতুন, নতুন হ'ব পুৰণি। তাৰপিছত আছে ক্ষুদ্ৰ, ক্ষুদ্ৰ হ'ব ডাঙৰ। তাৰপিছত আছে সফল, সফল হ'ব বিফল। তাৰপিছত আছে কৰ্মহীন মানে কৰ্ম নোহোৱা, এইটো হ'ব কৰ্মস্থ মানে কৰ্মৰ লগত লাগি থকা। তাৰপিছত এলেহুৱা, এলেহুৱা হ'ব পৰিশ্ৰমী। তাৰপিছত আছে সহজ, সহজ হ'ব টান। নেক্সট আছে সপোন, সপোন হ'ব দিটক। তাৰপিছত আছে আৰম্ভ, আৰম্ভ হ'ব শেষ। জন্ম, জন্মৰ বিপৰীত শব্দ মৃত্যু। তাৰপিছত আছে সমান, সমান হ'ব অসমান। বিশ্বাস, বিশ্বাস হ'ব অবিশ্বাস। দুখ, দুখ হ'ব গুণ। আনন্দ, আনন্দ হ'ব বিষাদ। অপমান, অপমান মানে সন্মান। অমৃত, অমৃত হ'ব বিষ অথবা গৰল। ধন্যবাদ।